টিংকু চিন্তু আজিকালি দেখা দেখি নাই যে ক'ৰবাত গৈছে নেকি? ময়ো কালি ফোন কৰিছিলোঁ, ফোনো উঠালে। আজি এসপ্তাহ ধৰি ইয়ালৈও অহা নাই, কি হ'ল জানো? সি কলৈকো যোৱা নাই বুজিছ। ক'ৰবালৈ যোৱা হ'লে সি ক'লেহেঁতেন নহয় আমাক। সেইটোও নোহোৱা নহয়, কিন্তু সি ওলাই অহা নাই যে ঘৰৰ পৰা। তোক ফোন মাৰিলেও নধৰে, কি হৈছে জানো? গায়ে ভাল নাই নি কিয়ে নি? বৈ নহ'লে সিহঁতৰ ঘৰলৈকে এপাক যাওঁ। বৈ যাওঁ নহ'লে সিহঁতৰ ঘৰলৈকে, গা চাও ভাল নাথাকিব পাৰে তাৰ। বৈ ঐ চিন্তু ঘৰত আছনে? খুৰী চিন্তু আছে নেকি ঘৰত? কোনো নাই অহা যে ওলাই, নাই নেকি মানুহ? আছে চাগে, দৰ্জা চজা খোলা আছে, দেখা নাই জানো তই? তহঁতে এইকেইটা চিন্তু আছে আৰু ভিতৰতে আছে সি। আৰু টিংকু, তই গা কেতিয়া ভাল পালি? তোৰ গা বেয়া আছিলে নহয়। খুৰী মোৰ বেমাৰ চেমাৰ নাই হোৱা নহয় একো। কি কথা কৱ তই হে? তই দেখোন সেইদিনাখনি আমাৰ ল'ৰাটোৰ পৰা 5,000 টকা খুজিছিলি গা বেয়া বুলি। কি? চিন্তুৰ পৰা তই 5,000 টকা ধাৰলৈ ল'লি বেমাৰ বুলি? মই ধাৰলৈ কি ল'ম আকৌ পইচা? খুৰী মই কিন্তু পইচা ধাৰলৈ লোৱা নাই দেই। খুৰী আপোনাৰ পৰা চিন্তুৱে 5,000 টকা এনেই সকালে টিংকু বেমাৰ নামত। সেইদিনা সি টিংকু বোলে বেমাৰ হৈছে, পইচা পাতি নাই, 5,000 টকা এটা মোক খুজিছে। মই ক'ৰ পৰা দিম? তুমি দিয়া 5,000 টকা এটা, মই তাক দি দিওঁ, সি ভাল পালে দিব বাৰু পইচাটো। সেই বুলি কৈ লৈ গ'ল মোৰ পৰা 5,000 টকা। ইয়াক মই আজি সোধাই নেৰিম ইয়াক, 5,000 টকা এনেই আহে নেকি? 5,000 টকা লৈ গৈছে সি মোৰ পৰা এনেই। তহঁতি তাৰ ৰুমলৈকে যা, সি ৰুমতে আছে। হ'ব খুৰী, আমি তাৰ ৰুমলৈকে যাওঁ বাৰু। কি ভুল কৰিছিলো নহয়, ভগৱানে মোকে এনেকুৱা কয়নে? ইমান ভাল পাইছিলো তাইক মই। আৰু জীৱনত কেতিয়াও মই ছোৱালী ভাল নাপাওঁ। এইটো আকৌ কি হ'ল? কেলে কান্দি আছে এইটোৱে? এইটো আকৌ কি হ'ল? কেলে কান্দি আছে তই? তহঁতৰ হোৱা হ'লেহে গম পালিহেঁতেন। তহঁতি হাঁহিবলৈ আহিছ হা? নহয় তই কান্দি থকা দেখি অট'মেটিক হাঁহি ওলাই গৈছে আমাৰ। কেলে কান্দি আছ তই? কি হ'লনো তোৰ? কি কবি আৰু, কৈছোঁ তহঁতক। কিমাননো ঘৰতে সোমাই থাকিবি ওলাই যাওঁ এপাক ৰ। এইটো টাইমত কোনে ফোন মাৰিলে? এইটো এখন আছে নেকি নাম্বাৰ? কোনে মাৰিছে চাওঁ। হেল্ল'। এইজনী আকৌ কোন ছোৱালীয়ে ফোন মাৰিলে মোলৈ? কোনে ক'লেনো? মই শিখাই কৈছোঁ। শিখা তোমাক চিনি নাই পোৱা মই। আপুনি চিনি নাপায় মোক, কিন্তু মই আপোনাক ভালকৈ চিনি পাওঁ। কি? তুমি আকৌ কেনেকৈ চিনি পোৱা মোক? মই আপোনাৰ তোমাৰ ফটো সদায় ফেচবুকত চাই থাকোঁ, আৰু তোমাক মোৰ কিবা এটা ভাল লাগে, সেইটো কাৰণে ফোন কৰিলোঁ তোমালৈ। কি কোৱা তুমি? মোক ভাল লাগে তোমাৰ? মিছাকৈ নক'বা আকৌ তুমি। কি মিছাকৈ নাই কোৱা, মই সঁচাকৈ কৈছোঁ। মই বহুত দিনৰ পৰা তোমাক ফেচবুকত চাই থাকোঁ, আৰু তুমি ফেচবুকত ফটো দিয়াৰ লগে লগে মই লাইক মাৰোৱেই। কি কোৱা আকৌ? পিছে নাম্বাৰটো মোৰ ভাগৰ ক'ত পালা তুমি? তোমাৰ নাম্বাৰটো মই কেনেবাকৈ উলিয়ালোঁ আৰু। ইমান ভাল লাগে তোমাক, কিবা কৰি হ'লেও তোমাৰ নাম্বাৰটো উলিয়াইছোঁ। হ'ব ইমান তুমি তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নেকি আকৌ? নাই মোৰ গাৰ্লফ্ৰেণ্ড নাই। আৰু কোৱা, তোমাৰ ঘৰত কোন কোন আছে? মোৰ ভাইটি আছে আৰু মা দেউতা আছে। তোমাৰ পাছে কোন কোন আছে? মোৰ মা দেউতা আৰু মই অকলে, আমি তিনিটাই আৰু। তুমি কি কৰানো? কি কৰোঁ বুলি কওঁ মই এতিয়া? এনে কিবা এটা কৈ দিওঁ। মই তোমাৰ চাকৰি তাকৰি নকৰোঁ, এনে বিজনেছ কৰোঁ আৰু। বিজনেছ কৰা? কি বিজনেছ কৰা? কি ক'বা, সৰু সুৰা বিজনেছ আৰু। তোমাৰ 10খনমান মোৰ
বাছ আছে আৰু তোমাৰ 4-5খন হোটেল আছে সিমানেই আৰু 10খন গাড়ী আছে তোমাৰ বাছ তাকো আৰু 4-5খন হোটেলো আছে তাৰপিছতো সৰু সুৰা বিজনেছ বুলি কৈছা কি আৰু এইবোৰ সৰু সুৰা বিজনেছে আৰু কিনো আৰু এই শিখালে ফোন এটাকে কওঁ কিনো কৈছে তাই হেল্ল' জান কি কৈছা মই এনে আছো তুমি কি কৈছা মই এনে কি কৰিবা আৰু ফটো এখনকে খোজো কিনো কয় মই তাইকতো দেখাই নাই ন জান জান কোৱা বেয়া নোপোৱা যদি তোমাৰ ফটো একপি দিয়া না বৰ চাবলৈ মন গৈছে তোমাক ফটো কেনেকৈ পঠিয়াম মই ফটো পঠিয়াব নোৱাৰিম নহয় মই মোৰ ভাগৰ ডাঙৰ মোবাইলেই নাই আকৌ দেউতাৰ মোবাইলটো পালেহে কেতিয়াবা ফেচবুক চলাওঁ নহ'লে মোৰ ভাগৰ ডাঙৰ মোবাইল নাই নহয় আমি দুখীয়া মানুহ একেবাৰে নালাগে হ'ব ফটোনো কি আৰু চাম কেতিয়াবা তুমি ইমান ভাল তুমি চব কথা বুজি পোৱা একেবাৰতে সেইটো কাৰণেতো তোমাক ভাল লাগে মোৰ হেল্ল' জান কি কৈছা জান মই এনে আছো তুমি কি কৈছা মই তোমাৰ কথাকে ভাবি আছিলো তুমি ইমান ধুনীয়া তুমি মোৰ কথা ইমান চিন্তা কৰা তুমি ফটো নিদিলা যে মোক দিয়া আকৌ ফটো একপি ইমান চাবলৈ মন গৈ আছে তোমাক ফটো দিম বুলি ভাবিছিলো তোমাক আজি কিন্তু কি হ'ব দেউতা ভাগৰ মোবাইলৰ ৰিচাৰ্জটো খতম হৈ থাকিলে এতিয়া কেনেকৈ দিম ফটো ৰিচাৰ্জ কৰিবলৈ পইচা নাই তুমি কি চিন্তা কৰিছা মই ৰিচাৰ্জ কৰি দিম নহয় তোমাক আজিয়ে কৰি দিম ৰিচাৰ্জ ৰ'বা তেন্তে এতিয়া কৰিয়ে দিমগৈ ৰিচাৰ্জ ৰ'বা ৰিচাৰ্জ কৰিয়ে দিম ফটোকপিনো চাই লওঁ কেনেকুৱা ইমান চাওঁ লাগি আছে তাইকো ৰিচাৰ্জ কৰি দিলোঁ এতিয়া ফটোকপি খোজো ৰ হেল্ল' কি হ'ল জান কি হ'ল তোমাৰ কি ক'বা মাৰ ভাগৰ গাটো বৰ বেয়া হৈ আছে আজি মেডিকেললৈ নিব লাগে দেউতাৰ হাততো পইচা পাতি নাই মোৰ গুৰিতো পইচা এটকাও নাই ক'ৰবা বিচাৰিম এতিয়া পইচা তাকে ভাবি পোৱা নাই মই হ'ব দিয়া তুমি এতিয়া তোমাৰ লগত পিছত কথা পাতিম মই কান্দি নাথাকিবা তুমি ৰ'বা মই যোগাৰ কৰি দিম পইচা কিমান লাগিব পইচা মই আছোঁ তুমি কি চিন্তা কৰিছা নাকান্দিবা পইচা 5,000 মান লাগিব দেউতাই 5,000 মান লাগিব বুলি কৈছে কিন্তু তুমি দিব নালাগে কান্দি নাথাকিবা মই দিম একো নাই 5,000হে মই এতিয়াই দি আছোঁ তোমাক ৰ'বা মই দিছোঁ দিম বুলি ক'লোঁ হয় কিন্তু এতিয়া মই 5,000 টকা ক'ৰ পৰা দিম হয় মাক খোজোঁ নেকি মাকো কি বুলি খুজিম মই এতিয়া এইটো উঠি লগালে হৈ যাব মা ক'ত আছ জলদি ফ্লা মা কি হ'ল তোৰ কেলে চিঞৰি আছ তই মা টিংকু গাটো বৰ বেয়া তাৰ পইচা 5,000 মান লাগিছিলে দিম বুলি কৈছে বাৰু পইচাটো দেখোন তোৰ পাই 5,000 টকা মোৰনো ক'ত আছে আৰু পইচা মোৰ হাততো পইচা নাই নহয় একাউণ্টতে 10,000 মান আছে আৰু হাতত এটকাও নাই মোৰ হ'ব একাউণ্টৰ পৰা ট্ৰান্সফাৰ কৰি দিওঁ দে মোবাইলটোকে দে দে বাৰু কিন্তু জলদি ঘূৰাই ল'বি পইচা মোক লাগিব পইচা মোবাইলটো ভিতৰতে আছে যা দিব পইচা ক'তনো নিজাকৈ থাকিব বেমাৰ হৈছে কাৰণে খুজিছে নহ'লে খোজে জানো পইচা পইচাটো ভৰাই দিলোঁ কিবা এটা কৰি হ'লোঁ ফোন এটা কৰিয়ে দিওঁ পালে বা নাই তাই ফোন নাই ধৰা যে মেডিকেলত আছে চাগে পিছতে কৰিম আৰু ফোন পইচা দিয়া শুনিবা যে আজিলৈকে ফোন মাৰিলেও ৰিচিভ নকৰে চুইচ অফ পাওঁ অকল হ'ব এনেকুৱা তই চিনি জানি নোপোৱা মানুহ এজনীক মানুহ ছোৱালী হয় নহয় ঠিকেই নাই পইচা দিব লাগে নি তই থাক কান্দি থাক তই এতিয়া মোৰ বেমাৰ বুলি পইচা নিদি ছোৱালী এজনীক দিছগে তাকো অচিনাকি কান্দি থাক তোৰ এনেকুৱা হ'বই মিছা কথা কৈ পইচা লৈছিলি যে হ'ব এনেকুৱা মই কাকো নাই দিয়া মা